ৰাজীৱ ৰাজনীশ ওৰফে ভিন্দো আপোনাৰ এই মৃত্যু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। প্ৰথমে অচিনাকি আছিল যদিও সেই তেতিয়াৰ চান্দমাৰী চান্দিনী নামৰ অসমীয়া ধাৰাবাহিকখনতে আপোনাক দেখিছিল। সেই তেতিয়াৰ পৰাই আপোনাৰ অভিনয় মোৰ খুব প্ৰিয়। তাৰ পিছতহে মোৰ চিনাকি। ভিন্দো, আপোনাক লগ পাওঁতে যে কৈছিল নগাঁৱৰ পামঘৰত এৰাতি ফূৰ্তি কৰিম বুলি, সেয়া দেখোন থাকিয়েই গ'ল। বহাগ বিহুত আহি আমাৰ ঘৰত যাম বুলি যে কৈছিল, সেয়াও দেখোন আজি নিমিষতে ভাঙি চুৰমাৰ হৈ গ'ল। শ্ৰদ্ধাৰ ৰাইজসকল, আপোনালোকক জনাওঁ যে ৰাজীৱ ৰাজনীশ ডাঙৰীয়া মোৰ দাদা সদৃশ চিকুদাৰ ভিন্দো আছিল। তেখেতে 29 জানুৱাৰীত শ্বুটিঙৰ পৰা এজন বন্ধুৰ লগত এখন স্কুটিত আহি থাকোঁতে ৰাতি প্ৰায় 11 মান বজাত বেলতলা সমীপৰ এটা বেৰিকেডত খুন্দা মাৰে, যাৰ ফলস্বৰূপে স্কুটিখন চলাই থকা ব্যক্তিজন সামান্যভাৱে আহত হয়। তাৰ বিপৰীতে ৰাজীৱ ৰাজনীশ ভিন্দোৱে মূৰত আঘাতপ্ৰাপ্ত হয় আৰু ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজলৈ বুলি লৈ যোৱা হয়। মূৰত গভীৰভাৱে আঘাত পোৱাৰ বাবে নেম কেয়াৰ হস্পিটেললৈ বুলি লৈ অহা হয়। নেম কেয়াৰ হস্পিটেলৰ ICUত দুদিন থকাৰ পিছত 1 ফেব্ৰুৱাৰী তাৰিখে ব্ৰেইনৰ এটা অপাৰেশ্যন সুকলমে পাৰ হৈ যায়। অপাৰেশ্যনটো সুকলমে পাৰ হৈ যোৱাৰ পিছতো তেখেতৰ স্বাস্থ্যৰ উন্নতি নঘটাত ভেণ্টিলেশ্যন দিব লগা পৰিস্থিতি হয় আৰু অৱশেষত আমাৰ লগতে সমগ্ৰ অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে 6 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় 2:15 আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লয়। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ৰাজীৱ ভিন্দোৱে তেখেতৰ মাক বাপেকৰ লগতে তেখেতৰ পত্নী আৰু 4 বছৰীয়া এজনী কণমানিক এৰি থৈ যায়। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ওম শান্তি।